হাই ৰাইজ, কি খবৰ? আজি ভাবিছোঁ মই ঘৰতে এটা হেনা প্ৰস্তুত কৰোঁ আৰু ভাবিলোঁ আপোনালোককো অলপ ভিডিঅ' কৰি দেখাই দিওঁ। যিহেতু বহুত বেছি দিন হৈ গ'ল নিজৰ চুলিখিনিৰ ক্ষেত্ৰত অলপো যত্ন ল'ব পৰা যায় জানেনে, আৰু সেয়েহে ভাবিছোঁ আজিৰ দিনটো নিজৰ চুলিৰ যত্ন ল'ম। কথামতে কাম বহুত বেছি দেৰি নকৰি ময়ো খৰখেদাকৈ জেতুকা গছৰ পৰা জেতুকা পাত আৰু জবা ফুলৰ পাত ছিঙি আনিলোঁ আৰু খৰখেদাকৈ মিক্সিত দি গুড়ি কৰি ল'লোঁ। আৰু ইয়াৰ লগতে মই ব্যৱহাৰ কৰিছোঁ 10 টকীয়া নুপুৰ হেনাৰ পেকেট এটা আৰু ভাল কৰি মিক্স কৰি লৈছোঁ দুইটা। এয়া দেখিছেনে ৰাইজ, মোৰ হেনা ৰেডি। আৰু এইফালে ময়ো ৰেডি হৈছোঁ চুলিত লগাবৰ কাৰণে। মই প্ৰায়ে চেষ্টা কৰোঁ যাতে মাহেকত এবাৰ হ'লেও এইটো মই ট্ৰাই কৰিব পাৰোঁ, যিহেতু এইটো 100% নেচাৰেল হয় ন, সেইকাৰণে বহুত বেছি ভাল হয়। আৰু এইফালে এখন বেয়া কাপোৰ পাৰি লৈছোঁ যাতে মই জেতুকা লগাতে গুড়িবোৰ মানে কাপোৰত বা মাটিত পৰি নাযায়। যিহেতু মাটিত পৰিলেও বা কাপোৰত লাগিলেও এইটো বহুত বেয়া দাগ বহি যায় ন, সেইটো ধুওঁতে মানে আঁতৰাবলৈ বহুত বেছি কষ্ট হয়। আৰু দেখিছেনে, চুলিত মই যিমান পাৰোঁ গুড়িত লগাবলৈ চেষ্টা কৰি আছোঁ। আৰু ৰ'দে বৰষুণে ঘূৰোতে চুলিখিনি জানেনে একেবাৰে অৱস্থা নাই, এফালে ফাটিছে, এফালে সৰিছে, কি যে হৈছে মানে। সেয়া মই সেইকাৰণে চেষ্টা কৰিছোঁ যাতে কিবা এটা হয় নেকি, কিবা এটা আশা লৈ মানে। আৰু যদি আপোনালোকে বিচাৰে আপোনালোকেও ঘৰতে এইটো ট্ৰাই কৰিব পাৰে, বহুত বেছি ভাল হয়। আৰু এনেদৰে মই জেতুকাখিনি হেনাই লৈ 2 ঘণ্টা বা 1.5 ঘণ্টামান থৈ দিম। যিহেতু এনেকৈ বহুত বেছি দেৰি থৈ দিলে জেতুকাৰ পৰা আমাৰ চুলিটো কালাৰ এটা আহে, বহুত বেছি ভাল লাগে সেইটো কালাৰটো। আৰু এতিয়া লগাই দিয়াৰ পিছতে জানেনে মোৰটো বহুত বেছি ভাল লাগিছে, ঠাণ্ডা লাগিছে, আৰু সেইকাৰণে ভাল লাগে জেতুকা লগালে মোৰ। কিন্তু লগাবলৈ মই জানেনে বহুত বেছি কষ্ট পাওঁ এইবিলাক। কোনোবাই লগাই দিলে ভাল লাগে আৰু কোনেনো লগাই দিব সদায় সদায়, সেইকাৰণে নিজে চেষ্টা কৰিছোঁ যিমান পাৰোঁ। ভণ্টিক লগাই দিলোঁ আগে, তাই হৈ গ'ল, এতিয়া মই নিজে লগাই আছোঁ। আৰু ফাইনেলি ৰাইজ যেনে তেনে হ'লগৈ আৰু মোৰ দেই। আৰু এইফালে মুখৰ অৱস্থা দেখিছেনে, একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। সেইখিনি মুচি লৈছোঁ আৰু থাকি যোৱা হেনাখিনিও ইয়াতে লগাই দিম। ইয়াত থাকি যোৱা হেনাখিনি লগাবলৈ ষ্টাৰ্ট কৰি দিলোঁ, কিয়নো এনেই পেলাওঁ, 10 টকা দি আনিছোঁ। আৰু ফাইনেলি ৰাইজ 2 ঘণ্টাৰ পাছতে ইয়াত চাওক, বহুত বেছি ভাল লাগিছে চুলিখিনি। আৰু যদি আপোনালোকে বিচাৰে ট্ৰাই কৰিব পাৰে। বাৰু আজিলৈ আহিলোঁ দেই, যদি ভাল পালে লাইক এটা কৰি দিব। বাই বাই।